আজি আমাৰ বাবে উৎকণ্ঠাৰ বিষয় যে যোৱা 3 দিনত 38 ডিগ্ৰী সেলসিয়াছতকৈও আমাৰ তাপমান বৃদ্ধি হৈছে মানুহে গুৱাহাটীত থকা মানুহে এচিৰ ব্যৱহাৰ কৰিছে তাৰ ফলত বিদ্যুৎ শক্তিৰ নাটনি হৈছে অসমত বিদ্যুতৰ উৎস নাই বিদ্যুতৰ উৎস নোহোৱা বাবে আন ৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰিব যাওঁতে ৰাজ্যৰ বিদ্যুৎ বিভাগেও যথেষ্ট আৰ্থিক বা আমাৰ ৰাজ্যখনে আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে অৰ্থাৎ বনভূমি সংৰক্ষণ কেৱল মাত্ৰ সামাজিক কাৰণতে নহয় নিজৰ ব্যক্তিগত ইকনমি লগতে ৰাজ্যৰ অৰ্থনীতি আৰু ৰাজ্যৰ ভৱিষ্যতৰ বাবেও ভৱিষ্যত প্ৰজন্মৰ বাবেও আমি বনভূমি সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আমাৰ ৰাজ্য চৰকাৰে এটা বিশেষ প্ৰচেষ্টা হাতত ল'ব খুজিছে যে অহা 2 অক্টোবৰ তাৰিখে মহামানৱ মহাত্মা গান্ধীজীৰ যিদিনাখন আমি সকলোৱে তেখেতৰ পবিত্ৰ স্মৃতিক আমি মনত পেলাম সেই দিনাখন আমি ৰাজ্যত 1 কোটি গছপুলি একেদিনাই দিনৰ 9 বজাৰ পৰা 11 বজাৰ ভিতৰত আমি ৰোপণ কৰিব বিচাৰিছো কোনোবা অভিলেখ হয় নে নহয় পিছৰ কথা কিন্তু একেটা সময়তে 9 বজাত আমি আৰম্ভ কৰিম আৰু 11 বজাত আমি গছপুলি ৰোপণৰ কাম আমি শেষ কৰিম আৰু সেই গছপুলিডাল প্ৰতিদান কৰাৰ বাবে প্ৰতিপালন কৰাৰ বাবে যি ব্যক্তিয়ে সেই গছপুলি ৰোপণ কৰিব তেওঁক আমি 100 টকা এটাও আগবঢ়াম আমাৰ কৃতজ্ঞতা হিচাপে যাতে তেওঁ নিজৰ ঘৰত বা নিজৰ সামাজিক যিকোনো স্থানত আমি যাতে সেই 1 কোটি গছপুলি ৰোপণ কৰাই নহয় আমি গছপুলি সংৰক্ষণ আমি কৰিব পাৰো আৰু গছপুলিডাল যেতিয়া 3 বছৰ পিছতো হি জীয়াই থাকিব তেতিয়া সেই ব্যক্তিগৰাকীক আমি আৰু 200 টকা আমি পুৰস্কাৰ হিচাপে আগবঢ়াম অৰ্থাৎ গছপুলিডাল ৰোৱাৰ দিনাখন আমি 100 টকা দিম 3 বছৰ পিছত গছপুলিডাল ডাঙৰ হলে আমি সেই পৰিয়ালটোক 200 আৰু আমি 200 টকা দিম আমাৰ উদ্দেশ্য হল যে গছপুলিডালো এনেকুৱা ৰুব লাগে যিডাল গছপুলিয়ে ভৱিষ্যতে পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰিব অৰ্থাৎ আমি এই গছপুলি কমাৰ্চিয়েল ট্ৰি বা বাণিজ্যিক ট্ৰি শাল চেগুন আদি আমি লগাব খুজিছো যাতে বৃক্ষৰোপণৰ জৰিয়তে আমাৰ অসমত এটা ট্ৰি ইকনমি বা ফৰেষ্ট ইকনমিও যাতে আমি আগবঢ়াই লৈ যাব পাৰো ইয়াতকৈ ডাঙৰ কথা যে আমাৰ ৰাজ্য চৰকাৰে কেইদিনমান আগতে বন বিভাগৰ আইনসমূহ সংশোধন কৰিছে আৰু এনেধৰণে নিজৰ ঘৰত যোনে নিজে গছপুলি ৰুব সেই গছপুলিসমূহ নিৰ্ধাৰিত সময়ৰ পিছত বন বিভাগৰ কোনো অনুমতি নোহোৱাকৈ কটাৰ বাবেও ৰাজ্য চৰকাৰে অনুমতি দিয়াৰ বাবে আইন ৰূপায়ণ কৰিছে যাতে আমি গছপুলি ৰুব পাৰো তাক অৰ্থনৈতিক কামত ব্যৱহাৰ কৰিব পাৰো আৰু সেই গছপুলিডাল কটাৰ আগতে নতুনকৈ আৰু 2ডাল গছপুলি আমি ৰুই পেলাই পুৰণা গছপুলিটো আমি কাটিব পাৰো এই HS উত্ৰিছাৰনাय फरायसाफोरनि थाखाय गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय बेसेन नाङाजासे मुं थिसननाया गबिन्द बसुमतारी कलेज जारागुरियाव सोलिगासिनो इंराजि 2023-24 गोदान सोलोंथाइ बोसोरनि थाखाय BA सेथि सेमिस्टारनि मुं थिसननाया गसाइगाव महकुमानि सिङाव थानाय गबिन्द बसुमतारी कलेज जारागुरियाव बेसेन लायाजासे सोलिगासिनो दं फरायसाफ्रा गोनांथि बायदि आयदायाव मेजर लानानै फरायनो हानायनि राहा दं बे फरायसालिमायाव गुन गोनां फोरोंगिरिफोरनि जोहै सोलोंथाइ होनायजों लोगोसे फरायसालिमानि गोनां जानाय राहा आरो बेसेन लायाजासे स्पोकेन इंलिश सेल्फ डिफेन्स आरो बेसिक कम्पिउटार फोरोंथाइ होनायनिबो खाबु दं बेसेन नाङाजासे मुं थिसननो थाखाय 9706808878 एबा 7002271 929 आरो
7